মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকৰ সকলোৱে? আশা কৰোঁ আপোনালোকে সকলো ভালেই আছে, মোৰো ভালেই। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে জুবলিছ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো মোৰ এতিয়া ৰাতিপুৱা কামবিলাক হৈ গ'ল, মিষ্টাৰক অফিচত পঠালোঁ, বাকীবোৰ হৈ গ'ল কাম। এতিয়া ভাবিলোঁ কি মই এটা হেয়াৰ কেয়াৰ কৰিম। তো চুলিখিনি বহুত ৰাফ লাগিছে, মাজতে অলপ দিনৰ আগত কৰিছিলোঁ, কিন্তু মই ভিডিঅ' কৰা নহ'ল কিনো মই ইউজ কৰিছোঁ ইয়াতে। তো ভাবিলোঁ আপোনালোককো এই ভিডিঅ'টো শ্বেয়াৰ কৰিম, মইনো কি ইউজ কৰিছোঁ, কেনেকৈনো লগাইছোঁ আৰু হেয়াৰ মাস্কটো কেনেকৈ মই তৈয়াৰ কৰিছোঁ আপোনালোকক মই দেখাম। তো আপোনালোকে ট্ৰাই কৰি চাব পাৰে। বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই ব্যৱহাৰ কৰিছোঁ মিঠি গুটি আৰু নাৰিকল তেল। অলপমান নাৰিকল তেল দিছোঁ, তাতে মিঠি গুটি দিছোঁ। এইখিনি মই অকণমান গৰম কৰি ল'ম। অলপমান গৰম কৰি ল'ম এইখিনি মই ইয়াতে। এইখিনি মোৰ তেল আৰু এইখিনি গৰম কৰা হৈ গ'ল। ইমানখিনিলৈকে মই গৰম কৰি ল'লোঁ। আৰু এইফালে মই এল'ভেৰা লৈছোঁ। এইখিনি মই ঘৰতে এল'ভেৰা ৰুই লৈছোঁ। তো এইখিনি মই ভালকৈ চাফা কৰি জেলটো ওলাই ল'ম। আৰু দৈ লৈছোঁ। তো আপোনালোকৰ চুলিৰ পৰিমাণ যিমানটো হয় সিমানটো হিচাপত ল'ব। মই ইমানখিনিয়ে লৈছোঁ। আৰু মই আমলখি আনিছিলোঁ, মই খাবলৈও আনো আৰু তো কেতিয়াবা মূৰতো ইউজ কৰোঁ। তো সেইকাৰণে মই এইখিনি অলপমান শুকাই গৈছে। এইখিনি মই ভালকৈ কাটি ল'ম। এইখিনি গোটেই কাটি পেলাই মই মিক্সাৰত গ্ৰাইণ্ড কৰি দিম। তো তাৰপিছতে আপোনালোকক দেখাম কেনেকুৱা হৈছে পেষ্টটো। এইফালে মোৰ পেষ্টটো ৰেডি হৈ গ'ল। আৰু সকলোৱে জানেই দৈ হওক আৰু আমলখি, এল'ভেৰা এইবিলাক চুলিৰ কাৰণে বহুত ভাল হয়। তো তেনেকৈ এল'ভেৰাটো মুখতো ইউজ কৰিব পাৰি, মইতো মুখতো ইউজ কৰোঁ। তো এনেকৈ মই আমলখি দিলোঁ, আমলখিও বহুত চুলিৰ কাৰণে ভাল হয়, মিঠি গুটিও ভাল হয়। তাতে মই আকৌ নাৰিকল তেলো ব্যৱহাৰ কৰিলোঁ। আৰু ইয়াতে কলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোৰ ওচৰত এতিয়া কল নাছিলে, তো মই সেইকাৰণে নকৰিলোঁ। আপোনালোকে ইচ্ছা কৰিলে কলটো দিব পাৰে। তো এইখিনি মোৰ হৈ গ'ল। এতিয়া মই লগাই ল'ম ধুনীয়াকৈ। আৰু লগাই পেলাই 2 ঘণ্টামান ৰাখিলে ভাল হয়। আৰু এইখিনি ৰাখি পেলাই মই ধুনীয়াকৈ ধুই দিম, শ্বেম্পু কৰি দিম। আৰু যদিহে শ্বেম্পু বোলে আজি নকৰোঁ বুলি ভাবিছে, নেক্সট দিনাখন কৰিব পাৰে, বা আজি শ্বেম্পু আৰু কণ্ডিশ্যনাৰ ইউজ কৰিব পাৰে, সেইটো নিজৰ কথা। তো এতিয়া মই লগাই লওঁ, তাৰপিছতে আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু এইফালে দেখিছে মোৰ মাস্কটো লগোৱা হৈ গ'ল। তো এতিয়া মই 2 ঘণ্টামান ৰেষ্ট কৰিব দিম, তাৰপিছতে মই ভালকৈ ধুই দিম। আৰু এইটো লগোৱাৰ পাছত আপোনালোকে যেতিয়া লগাব তেতিয়া গম পাব নিজে। মই যিহেতু লগাইছোঁ সেইকাৰণে মই ভাল পাইছোঁ লগাই। তো চুলিখিনি বহুত ৰাফ হৈ থাকে। তো সেই ৰাফখিনি বহুত স্মুথ লাগে। আৰু যোনটো চুলি আমাৰ খুব ফাটে ন, সেই ফটাখিনিতো বহুত সহায় হয় আৰু চুলি ফটাটো বহুত কমি আহে। তো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰি জনাব লগোৱাৰ পিছত কেনেকুৱা পাইছে। তো মইতো আপোনালোকক কমেই কেনেকুৱা হৈছে, বাট মই আগতেও লগাইছোঁ। তো চাই থাকক এতিয়া। অকল চুলিৰ যত্ন ল'লেতো নহ'ব ন, মুখখনৰো অলপ কেয়াৰ ল'ব লাগিব। তো ভাবিলোঁ কি চুলিখিনি কৰাৰ লগতে অকণমান মুখৰো যত্ন লওঁ। তো তাৰ কাৰণে মই অলৰেডি পেষ্টটো ৰেডি কৰি আনিছোঁ। আপোনালোকে ধৰিব পাৰিছেনে? তো চাওক, মই অলপমান মুখতো লগাওঁ। ইয়াতে মই ব্যৱহাৰ কৰিছোঁ দৈ দিছোঁ আৰু কেঁচা হালধি দিছোঁ, তাতে অলপ নেমু দিছোঁ আৰু কফি পাউডাৰ দিছোঁ। তো কেঁচা হালধি যদি আপোনালোকৰ লগত নাথাকে তেন্তে যোনটো বাহিৰত কিনা গুড়িও ইউজ কৰিব পাৰে। তো যোনটো কেঁচাটো হয় সেইটো ইউজ কৰিলে বেছি ভাল হয়। তো আজিকালি পেকেটৰবিলাকত বহুত কিবাকিবি মিক্স থাকে ন, তো যদি নাই সেইটো ইউজ কৰিব পাৰে, কথা নাই। আৰু নেমু ৰস দিছোঁ মই, আৰু অলপ দৈ দিছোঁ আৰু কফি ইউজ কৰিছোঁ। তো এইখিনি মই পেষ্টখিনি লগাই লওঁ। এয়া মোৰ পেষ্টটো ৰেডি হৈ গ'ল। তো হালধি, দৈ আৰু এইবোৰ লগালেতো ধৰক ছালৰ উজ্জ্বলতাটো বাঢ়েই। তো আমি চুলিৰ লগতে মুখখনতো ধুনীয়াকৈ ৰাখিব লাগিব ন। তো ভাবিলোঁ ময়ো অলপমান কেয়াৰ কৰি লওঁ। তো আপোনালোকেও কৰি চাব। মুখখন ভালকৈ ধুই মেলি ক্লিন কৰি ল'লোঁ। এতিয়া মই এইখিনি লগাম। আপোনালোকে ব্ৰাছো ইউজ কৰিব পাৰে, নহ'লে হাতেৰে ইউজ কৰিব পাৰে। মই হাতেৰে ইউজ কৰোঁ। তো এইখিনি মই লগাই লওঁ, তাৰপিছত আপোনালোকক মই লগ পাই আছোঁ। দেখাত কিন্তু বৰ বেলেগ ধৰণৰ হৈ যায় এইখিনি লগোৱাৰ পাছত। এতিয়া মই বেগটো লগাই হৈ গ'ল। তো অলপমান শুকাবলৈ দিম। বেছি শুকাবলৈ দিব নালাগে, একদম পূৰা টাইট হৈ যাব দিব নালাগে। অলপমান শুকোৱাৰ পাছতে ধুনীয়াকৈ অলপমান কুহুমীয়া পানী দি পেলাই ধুনীয়াকৈ ধুই দিব লাগে। এতিয়া ইয়াৰ পাছত আকৌ ফেচ ৱাছ কৰিব নালাগে। তো মই বিশেষকৈ ফেচিয়েল এইবিলাক মই নকৰোঁ। বিয়াতেই কৰিছিলোঁ, যে এবাৰেই ফেচিয়েল কৰিছিলোঁ, তাৰপিছত আৰু কৰা নাই। মই এইবিলাকেই ইউজ কৰোঁ, ঘৰতে ব্যৱহাৰ কৰা বস্তুৱেদিয়ে মই কৰোঁ। তো আপোনালোকেও কৰি চাব আৰু পাছত লগাই
ধোৱাৰ পাছত গম পাব কেনেকুৱা হয় ভালেই ছালখন মানে চুইও ভাল লাগে তো মই অলপ ডিঙিটো লগাই দিছোঁ মুখখনত লগাইছোঁ যে ডিঙিটো কিয় এৰি থৈছা তো সেইকাৰণে অলপ ডিঙিটো লগাই দিলোঁ তো দেখিবলৈ কিবা অদ্ভুত টাইপ লাগিছে মোক মানে তো এইখিনি মই অলপ শুকাবলৈ দিওঁ তাৰপিছতে মই ধুই দিম সো এতিয়া চাওক মই মুখখন ধুনীয়াকৈ ধুই আহিলোঁ তো আগতকৈতো অলপমান চেঞ্জ হৈছে নিচিনা লাগিছে তো আজি একেদিনাখনে ক'ত গম পাম কাইলৈ মানে গম পাম আৰু তথাপিতো বহুত মিহি মিহি লাগিছে দেখিছেনে আপোনালোকে এবাৰ ট্ৰাই কৰিব এতিয়া ধৰক আপোনালোকে ইয়াতে অকণমান গোলাপ জল ধুনীয়াকৈ সানি থ'ব পাৰে আৰু মই মূৰটো এতিয়ালৈকে হোৱা নাই তো মুখখন শুকাইছিলে কাৰণে মই ধুই ল'লোঁ দেখিছে তো এয়া চাওক মই চুলিখিনি মোৰ ধুই মেলি আহি গ'লোঁ সঁচাকৈ চুবলৈ ইমান ভাল লাগিছে নহয় ছফ্ট লাগিছে তো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু বাহিৰত চাগে আৱাজটো শুনি আছে বহুত ডাঙৰকৈ বৰষুণ দিছে আপুনি দেখিছে ইমান ডাঙৰ বৰষুণ দিছে মানে একদম ক'ব নালাগে আৰু পুৰা বৰষুণ সদায় মানে গধূলি বিৰাট বৰষুণ দিয়ে পুৰা বৰষুণ আৰু এইফালে ৰাতি আছোঁ গাহৰি মাংস চবেই হয়তো ভাল নাপাব পায় কিন্তু আমি খাওঁ সেইকাৰণে মই দেখালোঁ তো যিসকলে নাখায় তেওঁলোকে বেয়া নাপাব তো আমি খাওঁ এইফালে মই বনাই আছোঁ তো হ'ব আৰু টাইম নাই খাম আৰু তাৰপিছতে